একচুৱেলি আজি আমাৰ এইটো এৱাৰনেছ প্ৰগ্ৰাম বিটিআৰৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তো এই এৱাৰনেছ প্ৰগ্ৰামটো আমি কৰি আছোঁ কাৰণ এতিয়া মই BTCৰ ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ EM হোৱাৰ পিছত মই এটা বস্তু দেখা পাইছোঁ যে ইণ্ডাষ্ট্ৰি আৰু ৰাইজৰ মাজত বহুত ডাঙৰ এটা গেপ আছে। এই গেপখিনি ফুলফিল কৰাৰ কাৰণে যাতে ৰাইজে আমাৰ BTAT ৰাইজে যাতে সব জেগাত ইণ্ডাষ্ট্ৰি স্কিল এই কামবিলাক সৰুৰ পৰা ডাঙৰ ইণ্ডাষ্ট্ৰিবিলাক আমি ঘৰে ঘৰে কৰিব পাৰোঁ আৰু কৰ্ম ইয়াতে দিব পাৰোঁ কৰ্মস্থান, আৰু যাতে আমাৰ BTRত ব্যৱসায় উন্নয়ন হ'লে আপোনাৰ ইণ্ডাষ্ট্ৰি হ'লে BTRৰ উন্নয়ন হ'ব। এই BTRৰ উন্নয়নৰ স্বাৰ্থত মই BTRৰ EM হোৱাৰ পিছৰ পৰা দিন ৰাতি মই মেহনত কৰি আছোঁ। আপোনালোকেও দেখা পাইছে যে এনেকুৱা অনুষ্ঠান যেতিয়া আপোনালোকে এদিনাও দলগাঁৱত পাতিছিলোঁ, তো ঠিক তেনেকুৱাকৈ আমি কৰি আছোঁ আৰু মই ভাবোঁ যে আমাৰ এই অনুষ্ঠানটো মই কণ্টিনিউ কৰি লৈ যাম আৰু ৰাইজক ইণ্ডাষ্ট্ৰিৰ লগত জড়িত কৰি মূল উদ্দেশ্য এইটো, আৰু আমাৰ BTRত ইণ্ডাষ্ট্ৰি বনাম। এইখন সন্মিলনত উপস্থিত হ'ব পাৰিছে মাননীয় শ্ৰীযুত আব্দুল কুমাৰ শ্বেখ দেৱলৈ আগবঢ়োৱা হৈছে যুৱ উদ্যমী বঁটা। এইবাৰ আগবঢ়াব বিচাৰিছোঁ VCDC চেয়াৰমেন শ্ৰীৰামপুৰ বঁটা। VCDC চেয়াৰমেন আমাৰ শ্ৰদ্ধাৰ আমন্ত্ৰিত অতিথিবৃন্দক মই মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ কাৰণে খুবেই গৌৰৱৰ বিষয় আমাৰ প্ৰফুল্ল দত্ত দেৱলৈ অৱসৰপ্ৰাপ্ত সাংবাদিক বঁটাটি আগবঢ়োৱা হৈছে মাননীয় শ্ৰীযুত স্বপন কুমাৰ আইচ দেৱলৈ। মাননীয় শ্ৰীযুত স্বপন কুমাৰ এচ দেৱক অৱসৰপ্ৰাপ্ত পিছত আমি প্ৰদান কৰিবলৈ লৈছোঁ জ্যেষ্ঠ সাংবাদিক বঁটা। বঁটাটি আগবঢ়োৱা হৈছে মাননীয় শ্ৰীযুত দুলাল চন্দ্ৰ ৰায় দেৱলৈ। VCDC চেয়াৰমেন শ্ৰীৰাম আমাৰ শ্ৰদ্ধাৰ আমন্ত্ৰিত অতিথিবৃন্দক মই মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।